আজি পাৰ্টি ডাবল বে কোনটোৱে দিবি সেইটো ক খালি হোল নাইট পাৰ্টি হ'ব কিয় পাৰ্টি বে মোৰ কাৰণে অলৰেডি হাফ নাই দিহিং পাটকাই টেণ্ডাৰটো পেলাব লাগে তই ভাই লগত থাকিলে টেণ্ডাৰটো পামেই ইয়াৰ পৰা লাভ কিয় হবে আৰে ভাই তই নাজান নেকি বে দিহিং পাটকাই কয়লা খননৰ কাৰণে কিমানে টেণ্ডাৰ পেলাইছে ভাইছা এইবিলাক সময় দেখি লাভ নাই অলৰেডি চলিয়াই কণ্টেক্টটো পালেই তই কেম্পত খেলিছ কেম্পত চলিয়া কোন বে এই চমি থাকোতে চলিহে টেণ্ডাৰ পাব কেনেকৈ তাক উঠাই দিওঁ নি তই কলি যেতিয়া গৈ উঠাই দিম বৈ নালা ভাইটো গৈ বৈ চলিহা নাম্বাৰ কাজ হচ্ছে কোন লগা রাখ এই দে মই কৈছো দে হেল্ল' চলিয়া হয় নে বে কওকচোন তই সমীৰক চিনি পা নে নাপাওঁ কোন তোৰ জীয়েৰক চিনি পা নে কোন ঠিক আছে কাইলৈ তোৰ জীয়েৰক উঠাই আছে Congrats, sir. Our team is going to be success. Thank you. এইটো মই জানোৱেই এতিয়া আমি কামটো ভালদৰে কৰাহে কথা কাৰণ দিহিং পাটকাই বস্তু বহুত ডাঙৰ It's my beauty. আবে উঠত চলিয়া তয়ে নেকি শুনা পাইছো দিহিং পাটকাই প্ৰজেক্টটো তোৰ হাতত যদি তোক তাত মই দেখা পাওঁ না চাই ল'বি সেইদিনাখনি বা তোক ঘৰৰ মানুহে নেদেখা কৰি পেলা আৰে যা যা তোৰ নিচিনা ভুকি থকা কুকুৰে যে কামুৰিব নোৱাৰে সেই চলিয়াই ভালদৰে জানে চলিহা আজি এবাৰ তই এই মাইকেলৰ হাতত মই চাই লওঁ নামান সমীৰক চিনি নাপাওঁ মাইকেল আৰু সমীৰ ভাইক চিনি নাপাওঁ তই দিহিং পাটকাই টেণ্ডাৰ লাগে সমীৰ ভাই আৰু তই মাইকেলক চিনি নাপালি সকলো ফালৰ পৰা বিফল আমাৰ চিকিৎসা আইটি বন্ধি পঢ়া শুনা সকলোবোৰ কৰিব লাগে তেনে অৱস্থাত তোমাক আমি কষ্ট হোৱাটো মই বহুত বেলেগ বেলেগ লাগিছে লগৰ দেইটো কোন বে আৰে ভাই ৰচোন অলপ ঠাণ্ডা হচোন ফুলি থকা ফুলপাহ একেবাৰে নিজৰ কৰিব মন আৰে ভাই যিটো চকুত লাগে ন সেইটো ভাইৰে আৰু ভাইছা ফুলপাহ অনাৰ আগত ন কাঠটো উঠোৱা বহুত দৰকাৰ বৈ তেনেহ'লে কাৰেণ্টটো আঁতৰাই দিম পাই গলো সেইকাৰণেতো মই লাগি আছিলো
নাইতো কোন ইহঁত মই চিনি পাইছোঁ সিহঁতক চাই ল'ম সিহঁতক মই তুমি যোৱা ঘৰত শুনা ক'ব নালাগে ভাই সোনকালে দে না লাগে বেয়া দিবি মোৰ কিন্তু ভাল আহিছে নাই বল পাটকাই কয়লাখনন মই কৈছো ফাষ্ট ল নহ'ব পাটকাই কয়লাখনন ন। কৰিবলৈ দিয়া নহ'ব কি তুমি মাইক লগাই বন্ধ কৰক কয়লাখনন কোন আহিছে তই চায়া তই মাইক লগ লৈ যা মাইকেল উঠ সমীৰে মাতিছে কিবা জেং হৈছে উঠ পাছত থাকিব মই কোনখন ডকাইতি মাৰ্ডাৰ এইবোৰৰ পৰা পেট নভৰিল এতিয়া বনাঞ্চল ধ্বংস কৰাত লাগিছ চাই ল ইয়াত অকল প্ৰথম ভাবিছিলোঁ মোৰে স্বাৰ্থ আছে কিন্তু নাই ইয়াত গোটেই দেশৰ স্বাৰ্থ এই বাদ দে সেইটো দেখো চা দিহিং পাটকাই নামেই যাৰ পৰিচয় অতীত হ'বলৈ গৈ আছে দিহিং পাটকাই বৰ্ষাৰণ্য কয়লা খননৰ বাবে বুকু বিদীৰ্ণ হ'বগৈ এইখন দিহিং পাটকাই বৰ্ষাৰণ্য পূবৰ আমাজন বুলি বিখ্যাত এই দিহিং পাটকাই বনাঞ্চলত 98.59% কয়লা খননৰ বাবে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে ইতিমধ্যে আমি জানো যে অবৈধভাৱে কয়লা খননৰ ফলত পাটকাই পৰ্বতমালা নিক্ষেপ হ'ব ধৰিছে আৰু এতিয়া অবৈধভাৱে কয়লা খননৰ স্বীকৃতি প্ৰদান কৰিছে সেইবাবে আমাৰ সম্ভৱ জ্ঞানেৰে এখন অসমীয়া ছুটিছবি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ইয়াত যথেষ্টখিনি ভুল হৈ যাব পাৰে এই সকলোবোৰ ভুল আপোনালোকে আঙুলিয়াই দিব বুলি আশা আছে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব